নলবাৰী জিলাৰ ১ নম্বৰ লাৰকুছিৰ সহজ সৰল যুৱক নাজমুল হুছেইনক নিশা প্ৰাণে মৰাৰ চেষ্টা দুৰ্বৃত্তৰ ৬-৭ জনীয়া এটা দলে নিশা প্ৰায় ১ মান বজাত মুখৰ কাপোৰ বান্ধি আহি মুখত সোপা দি ডেগাৰেৰে আক্ৰমণ কৰি লুটি নিয়ে প্ৰায় ১ লক্ষাধিক টকা। বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ১ নম্বৰ লাৰকুছি নিবাসী সাদিক আলী আৰু হুকিমন নেছাৰ সৰু পুত্ৰ তথা ভুক্তভোগী নাজমুল হুছেইনৰ লগত সংঘটিত হৈছে এই ঘটনাটো। সম্পূৰ্ণ উলংগ অৱস্থাত মৃত বুলি এৰি যায় যুৱকজনক। ভুক্তভোগী যুৱকজনৰ ভাতৃ নাছিৰ উদ্দিনৰ লগতে পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি পত্নীৰ পৰিয়ালৰ লোকে সংঘটিত কৰিছে এই ঘটনাটো। ভুক্তভোগী যুৱকজনৰ ভাতৃয়ে জনোৱা মতে পত্নীৰ পৰিয়ালৰ লগত যুৱকজনৰ ভাল সম্পৰ্ক নাছিল। লগতে পত্নীৰ পৰিয়ালৰ লোকৰ পৰা ভাবুকি অহাৰো অভিযোগ উত্থাপিত হৈছে। নিশাই দৌলাখাল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক সংকটজনক অৱস্থাত মোকালমোৱা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। স্থানীয় ৰাইজে বৰ্তমান এই ঘটনাৰ উচিত তদন্ত বিচাৰিছে। নলবাৰীৰ পৰা ৰিংকু ৰায় চৌধুৰীৰ প্ৰতিবেদন নিউজ টাইম এনি। আপোনাৰ ভাইটি হয় নেকি? ভাইটি হয় মোৰ। কি হৈছিলে ঘটনাটো? তাৰমানে ঘটনাটো এনাই তাৰ তিৰি লৈ বেৰে 2 বছৰ ধৰি অলপ গেজাং লাগি আছে। লাগি থাকলে কি নাম তেখেতৰ মিছেছৰ? মিছেছৰ নাম ৰচিদা খাতুন। ৰচিদা খাতুন। ঘৰ ক'ত তেখেতৰ? ঘৰ এনাই ভাংনামাৰা আছিল, তাৰ পাছত এই মেৰুৱাটাৰী উঠি আহিছিল বৰলিয়াৰ পাৰ। হয় হয়। তাতে উঠি আহিছিল, বিয়াটো তাৰ পৰাই হৈ আহিছিল। কি ঘটনা হৈছিল আপোনাৰ ভাইটিৰ লগত? এতিয়া ঘটনাটো হৈছে 25 তাৰিখ ৰাতি, 26 তাৰিখৰ পাছত পৰিছে, ময়ো গম নাপাওঁ। গম নাপাওঁতে বৰষুণ দি আছে, আপোনাৰ বতাহ চলি আছে, ইভাগে গৰ্জনী মাৰি আছে। মাৰি থকাৰ পাছত যেতিয়া প্ৰায় 2টামান বাজে তেতিয়া আমাৰ সৰু ভণ্টি মোক ফোন মাৰছি যে বাহিৰত নুঠবা বোলে, ঘৰত ডকাইত আইছি। আমাৰ ভাইটি বোলে ঘৰৰ পৰা ওলাই যায়। তাৰ পাছত আমাৰ ভাইটিৰ মুখৰ পৰা শুনলো যে তাক মুখত কাপোৰেদি খোপা দিছি, 4-5 বাৰ খোপা দিছি, 10-12 মান খোপা দিছে। হাত বান্ধছি, ভৰি বান্ধছি, ভৰি বান্ধি ফেলে তাৰ মুখত গুইৰাইছি, খোপা দিছি। তাৰমানে গলতো কাপোৰ মেৰাইছি, মেৰাই ফেলে চুৰি দি খাইছি। তাৰ পাছত তাক মৰা বুলি গুচি আহিছি। তখন গুচি আহি ফেলে তাক খুঁজছি আৰু যে টকা আছে নেকি। টকাটো মেইনলি কথা নহয়, তাক মাৰাৰ কাৰণে আছে। টকাৰ কাৰণে হ'লে সেইটো ঘৰত যাব লগা নাই নহয়, আৰু আজিকালি টকা নাথাকে নহয়। তাৰ পাছত আপোনাৰ তাক গুইৰাইছি। তাক যেতিয়া মৰা বুলি ভাবছি তেতিয়া ঘৰৰ পৰা ওলাই আহিছি। ওলাই অহাৰ পাছত হয়তো আমাৰ ভাইটি তেতিয়া হাতৰ বান্ধটো খুলি ফেলে আপোনাৰ বেৰাটো ভাঙি ফেলে বেলেগত ঘৰত গেছি উলংগ অৱস্থাত, কাৰণ তাৰ কাপোৰ চাপোৰ যে আছে লগত সি নাই। তাৰ পাছত যাই ফেলে আপোনাৰ ভৰিৰ বান্ধটো হলকাই ফেলে বেলেগৰ পৰা আমাৰ সৰু ভণ্টিক ফোন মাৰছি যে দাদাক বচাব লাগে, মোক এনেকে মাৰছি। ঘৰত আপোনালোক নাছিল নেকি? আমি ঘৰত আছিলো, বৰষুণৰ কাৰণে শব্দ শুনা নাই, লাইন নাই, ইনভাৰ্টাৰটো বন্ধ হৈ আছে, সেইকাৰণে। তাৰ পাছত আমি যেতিয়া হয়তো 2টা বজাত উঠি ফেলে চাই একদম সি মৰু মৰু অৱস্থা, জীয়াই থকা নাই। তাৰ পাছত আমি হয়তো দৌলাহালৰ IC-ক আমি ফোন করছো, IC আহিছে, আহি তদন্ত করছি। IC আহি মুকলমাত মেডিকেলত লৈ গেছি, মেডিকেলৰ পৰা আমি লৈ আহিছো।